ঢোল পেপাৰ মাত নাচিব লাগিছিল বিহু নাচিছে যেন চলিকে পিছে কিয়া হে আচৰিত নহ'ব প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অসমৰ বিহু নৃত্যৰ অপভংশ ৰূপ এই বিহু নৃত্য মন কৰক বৃহস্পতিবাৰে নতুন দিল্লী ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানত এইদৰে নৃত্য পৰিৱেশন কৰিছে কেইগৰাকীমান শিল্পীয়ে ভালকৈ চাওক এই নৃত্য এয়া অসমৰ বিহু কাহানি বা এনে বিহু আপুনি দেখা পাইছিল প্ৰথমেই চাওক বিহু নাচনি কেইগৰাকীক আটাইৰে শিৰত সেন্দু এই শিল্পীসকলে ধাৰণা দিব বিচাৰিছে বিহু নৃত্য অসমৰ বোৱাৰীয়ে নাচে এয়া এক সামান্য ভুল কিন্তু ইয়াৰ পিছৰ নৃত্য মন কৰক আমি জানো বিহু নৃত্যত সদায় নাচনীয়ে কঁকাল ভাঙে কিন্তু ইয়াত নাচনীয়ে কঁকাল ভাঙিছে নে কি ভাঙিছে বিহু গীতৰ পৰিৱৰ্তে বেকগ্ৰাউণ্ডত যদিহে খলনায়কৰ চলিকে পিছে কিয়া হে গানটো লগাই দিয়াহেঁতেন তেনেহ'লে আপুনি ভাবিলেহেঁতেন এয়া বিহু নহয় চলিকে পিছে কিয়া হে নৃত্যাংশ মাধুৰী দীক্ষিতে চলিকে পিছে কিয়া হে যিদৰে নাচিছিল ঠিক একেদৰে এই শিল্পীসকলে বিহু নাচিছে মাধুৰী দীক্ষিতৰ দৰে শৰীৰৰ ভাঁজ দিছে এই শিল্পীসকলে এয়া হৈছে অসমৰ বিহু ইয়াতকৈ লজ্জাজনক ঘটনা ক'ত হ'ব পাৰে আচলতে পুৱাৰ ভাগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেলত এই বিহু নৃত্য সম্প্ৰচাৰ হোৱাৰ লগে লগে যিসকল অসমৰ ৰাইজে চাইছিল তেওঁলোক হতবাক এয়া কেনেধৰণৰ বিহু এইবাৰ এই নাচনী কেইগৰাকীয়ে পৰিধান কৰা পোচাকলৈ মন কৰক বিহু নাচত মুগাৰ সাজপাৰ পৰিধান কৰে কিন্তু তেওঁলোকে কি সাজপাৰ পৰিধান কৰিছে আমি নাজানো ধৰি হওক এয়া মুগাৰ সাজপাৰ কিন্তু মেখেলালৈ মন কৰক এনেধৰণৰ মেখেলা অসমত কোনোবাই পৰিধান কৰেনে মেখেলা মাজৰে কটা আছে অৰ্থাৎ ভৰিৰ ওপৰ অংশ স্পষ্টভাৱে দেখা গৈছে এয়া কেনেধৰণৰ পোচাক বিহু সংস্কৃতিৰ অপব্যাখ্যা নহয়নে নিশ্চয় আপুনি জানিব বিচাৰিব নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত এইদৰে এই শিল্পীসকলে বিহু নাচিছে কিয় দিল্লীত অনুষ্ঠিত হৈছিল ফিট ইণ্ডিয়াৰ বিশেষ কাৰ্যসূচী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হৈছিল অসমৰ বিহু নৃত্য অসমৰ শিল্পীৰ পৰিৱৰ্তে আন ৰাজ্যৰ শিল্পীয়ে প্ৰদৰ্শন কৰিছিল বিহু টেলিভিছনত বিহু দেখি অসমৰ জনসাধাৰণ হতবাক আচলতে ফিট ইণ্ডিয়া নামৰ এই কাৰ্যসূচীত উদ্যোক্তাসকলে দেখুৱাব বিচাৰিছিল ভাৰতৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে নৃত্য গীতৰ জৰিয়তে নিজকে স্বাস্থ্যৱান কৰি ৰাখে বিহু এনে এটা নৃত্য যি নৃত্যৰ দ্বাৰা অসমৰ মানুহ স্বাস্থ্যৱান হৈ থাকিব শিকে এয়া পৰম্পৰা এনে এক ধাৰণা দিবলৈ গৈ অসমৰ বিহু নৃত্যক শাৰীৰিক ব্যায়ামৰ সৈতে তুলনা কৰিবলৈ চেষ্টা চলাইছিল উদ্যোক্তাসকলে আচলতে এই নৃত্য পৰিৱেশন কৰা শিল্পীসকল অসমৰ নহয় নতুন দিল্লীত কোনো গ্ৰুপে এইদৰে প্ৰশিক্ষণ দিছে দিল্লীৰ কেইজনমান শিল্পী অসমৰ শিল্পীয়ে নৃত্য পৰিৱেশন কৰাৰ প্ৰাক মুহূৰ্তত পাঞ্জাৱৰ ভাংৰা নৃত্য দেখুওৱা হৈছিল ভাংৰা নৃত্য শেষ হোৱাৰ লগে লগে অসমৰ বিহু আৰম্ভ হয় কিন্তু অসমৰ বিহু দেখি সকলো হতবাক সমগ্ৰ দেশজুৰি দেশৰ প্ৰায়বোৰ টেলিভিছন চেনেলত এই অনুষ্ঠান সম্প্ৰচাৰ হৈছিল প্ৰশ্ন হৈছে এয়া অসমৰ বিহু নেকি এইদৰে অসমৰ বিহু সমগ্ৰ দেশবাসীৰ ওচৰত ভুলকৈ দেখুৱাৰ অধিকাৰ ক'ত পালে এই শিল্পীসকলে অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও অৰুণাচলৰ সাংসদ তথা খেল মন্ত্ৰী কিৰণ ৰিজিজু উপস্থিত আছিল ব্যুৰো ৰিপৰ্ট DY365
बसंत के आगमन पर